একদম লাইভ চলি আছে হা তোমালোকৰ যেটো উদ্বান্দলি এতে জুখক যদি যেই এনেকে অন ক্যামেৰা জি কো অন ক্যামেৰাত কোৱা আজি তোমালোকৰ তোমাৰ কিমান দম আছে আমি দেখাম দিয়া ৰাইজে কোৱাতে এই বিজেপি ৰাইজ হয় তাতে ফিচাৰীটো কমপ্লিট মাটি দিনে পলাগে হে কোত কমপ্লিট মাটি দিনে পলাগে ফিচাৰী কোত বলক তাতে 6 দিন হুনক 6 দিন এন্দ্ৰেগা ৰোলত 6 দিন হল আমাৰ এন্দ্ৰেগা ৰোলত 6 দিন কাম কৰিছে 6 দিন হয় মানে অন ক্যামেৰা দেব সব অন ক্যামেৰা দেব ন অন ক্যামেৰা দেব অন ক্যামেৰা দেব অন ক্যামেৰা আপনি বাদ দেখে অন ক্যামেরা আপনি কি মারবো নাকি না 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 আপনি মারবো নাকি না মারা আপনি মারবো নাকি আপনি তো বিজেপির পাওয়ার দেখাইছে নাকি মোট থাকে আপনি কি করবে কাম হয় নাই কাম হয় এই সময় কো কাম হয় নাই ইনকোয়ারি করি যাও এইটো কি লাগাইছে এইটো কি কাম হয় নাই তুমি একটু বন্ধ করা না বন্ধ না করু কি পাওয়ার দেখাইছো তুমি ওই পাওয়ার দেখেন আপনি লোক পাওয়ার দেখেন কি পাওয়ার দেখেন কত কত রুল মেসেজ আপনি লোক পাওয়ার দেখাইছে আপনি লোক পাওয়ার দেখেন কোনি তুমি তো মিডিয়া না তুমি কি দেখাইছো আমি কি দেখাইছো কি কইছো অন ক্যামেরা দাদাগিরি কি কইছো চ্যানেল গে অন ক্যামেরা নমস্কাৰ সদৰ অসমবাসী ৰাইজ বৰ্তমান অসমত এজিপি বিজেপি মিত্ৰতা চৰকাৰ আৰু বিজেপিৰ নগেনটাকা গাঁও পঞ্চায়তৰ বিজেপিৰ কৰ্মীৰ যে উদ্বান্দলি আজি তেওঁলোকে ইয়াতে গুণ্ডাগিৰি দেখুৱাই মোক দলবদ্ধভাৱে আক্ৰমণ কৰিলে চাওক ৰাইজ মোৰ নাকত আক্ৰমণ কৰা হৈছে মোৰ মাথাত আক্ৰমণ কৰা হৈছে মোৰ চকুত আক্ৰমণ কৰিছে গাড়ীৰ চাবিৰ আক্ৰমণ কৰিছে নৌসাদ আলী ল'ৰা জিয়াউল হক আৰু ইছমাইল হুছেইন তাৰপিছত আব্দুর রহিম বক্কাৰ গাবুৰা ল'ৰা আব্দুর ৰহিম তাৰপিছত শফিকুল ইছলাম আসুৰুদ্দিন কলা শফিকুল ইছলাম তাৰপিছত আপোনাৰ আইজুৰ ৰহমান এনেকে প্ৰায় শতাধিক কৰ্মী মোক অকলে পাই গুৰুলকে মাৰিলে গতিকে সদাৰ অসমবাসী ৰাইজৰ ওচৰতো এজিপি বিজেপি মিত্ৰতা বুলি যি চিঞৰি আছে মই এজিপি দলৰ কামৰূপ জিলাৰ অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদকৰ পদত আছো গতিকে চাওক ৰাইজ নমস্কাৰ সদৰ অসমবাসী ৰাইজ বৰ্তমান অসমত এজিপি বিজেপি মিত্ৰতা চৰকাৰ আৰু বিজেপিৰ নগেনটাকা গাঁও পঞ্চায়তৰ বিজেপিৰ কৰ্মীৰ যে উদ্বান্দলি আজি তেওঁলোকে ইয়াতে গুণ্ডাগিৰি দেখুৱাই মোক দলবদ্ধভাৱে আক্ৰমণ কৰিলে চাওক ৰাইজ মোৰ নাকত আক্ৰমণ কৰা হৈছে মোৰ মাথাত আক্ৰমণ কৰা হৈছে মোৰ চকুত আক্ৰমণ কৰিছে গাড়ীৰ চাবিৰ আক্ৰমণ কৰিছে নৌসাদ আলী ল'ৰা জিয়াউল হক আৰু ইছমাইল হুছেইন তাৰপিছত আব্দুর রহিম বক্কাৰ গাবুৰা ল'ৰা আব্দুর ৰহিম তাৰপিছত শফিকুল ইছলাম আসুৰুদ্দিন কলা শফিকুল ইছলাম তাৰপিছত আপোনাৰ আইজুৰ ৰহমান এনেকে প্ৰায় শতাধিক কৰ্মী মোক অকলে পাই গুৰুলকে মাৰিলে গতিকে সদাৰ অসমবাসী ৰাইজৰ ওচৰতো এজিপি বিজেপি মিত্ৰতা বুলি যি চিঞৰি আছে মই এজিপি দলৰ কামৰূপ জিলাৰ অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদকৰ পদত আছো গতিকে চাওক ৰাইজ নমস্কাৰ মই বৰ্তমান এই নগেনটাকা গাঁও পঞ্চায়তৰ কাউন্সিলৰ মই কৈছো ইতিমধ্যে বিজেপিৰ গুণ্ডা বাহিনীয়ে গুণ্ডাগিৰি কৰি চাওক কি ধৰণে মোক মাৰি জোৰকৈ মাৰিছে নাকত মাৰিছে মুখত মাৰিছে গতিকে এছপি মহোদয়ক এতিয়া অনুৰোধ জনাইছো আপুনি অতি সোনকালে এই হাজো সমষ্টিৰ এতিয়া বৰ্তমান যিখিনি অন কেমেৰাত আবদ্ধ হোৱা বিজেপিৰ কৰ্মী অতি সোনকালে এৰেষ্ট কৰক নহ'লে অন্যথা গণতান্ত্ৰিক পদ্ধতিত আপোনালোকৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম অতি সোনকালে যিখিনি অন কেমেৰাত আবদ্ধ হোৱা মানুহ গোটাইখিনিকে সোনকালে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক নমস্কাৰ।